কালি লগৰ এজনীৰ ঘৰলৈ বুলি ওলাইছিলোঁ বিহু খাবলৈ বুলি আৰু কি পিন্ধো নিপিন্ধো ভাবি নিজ হাতে বোৱা কাপোৰ এযোৰকে উলিয়াই ল'লো পিন্ধিবলৈ বুলি। কাপোৰযোৰা মই ছোৱালী হৈ থাকোঁতে বোৱা। দুযোৰা বৈছিলোঁ, এযোৰা নিজলৈ বুলি ৰাখিলোঁ আৰু এযোৰ বিক্ৰী কৰি দিছিলোঁ 1200 টকাত। এতিয়া পস্তাইছোঁ, এতিয়া হোৱা হ'লে মই 1200 টকাত নিদিলোঁ হয়, 3000 মানটো ল'লোৱেহেঁতেন। আৰু কাপোৰযোৰত দিগটোত দুটা কালাৰ দিয়া আছে আৰু বানীটোত এটা কালাৰ। চিম্পুলকৈ ওলাইছোঁ বাৰু, ষ্টাইলটো দিব নাজানোৱে, লিপষ্টিক অকণ লগাই লৈছোঁ। আৰু আমাৰ টিকলিজনীও ওলাইছে লগতে। আৰু এই ব্লাউজটো যে দেখিছে, এই ব্লাউজটো মই নিজ হাতে ডিজাইন দি চিলাই লৈছিলোঁ। আৰু আজি মোক কাপোৰযোৰৰ সৈতে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। বিশেষকৈ কাপোৰযোৰা কেনেকুৱা লাগিছে সেয়াও কমেণ্ট কৰি জনাব। বৰ কষ্টৰে বৈছিলোঁ কাপোৰযোৰা, কিন্তু এটা কথাই বেয়া লাগে, বেছিভাগ মানুহেই কিন্তু কাপোৰযোৰা কিনা বুলি ভাবে, বোৱা বুলি নাভাবে। আৰু এতিয়া গৈ থাকোঁ, আজিলৈ আহোঁ, বাই।